হেল্ল' এভৰিৱান, নমস্কাৰ। স্বাগতম জনাইছোঁ মই মায়াৰাণী ভ্লগ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ক'লা কচুৰ ঠুৰিৰ এটা ৰেচিপি। মই এই ৰেচিপিটো মাৰ পৰা শিকিছোঁ। ব'লক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমতে কচুখিনি বাকলিটো এৰাই লৈছোঁ। বাকলিটো এৰাই লৈ কাটি লৈছোঁ। কাটি লৈ ভালদৰে ধুই লৈছোঁ। যদি কোমলীয়া কচুঠুৰি হয়, বাকলিটো এৰাই নল'লেও হয়। কচুঠুৰিখিনি বনাবৰ কাৰণে জালুক দুটামান, গোটা জিৰা দুটামান, জলকীয়া 5টা, আদা নহৰু অকণমান, সৰুকৈ পিঁয়াজ এটা লৈছোঁ। আপোনালোকে সোৱাদ অনুসৰি বেছিকৈ ল'ব পাৰে। কেৰাহীখন পাতি তেলখিনি গৰম হোৱাৰ লগতে তেজপাত দুখিলা দি দিছোঁ। লগতে পিঁয়াজখিনিও দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। গেছটো ল' ফ্লেমত ৰাখি আদা নহৰু জিৰা বটাখিনিও দি দিছোঁ। সোৱাদ অনুসৰি হালধি দিছোঁ আৰু লগতে নিমখ জোখমতে দি দিছোঁ। আপোনালোকে কচুখিনি দিয়া পাছতো নিমখ দিব পাৰে। গেছটো ল' ফ্লেমত ৰাখি কেইছেকেণ্ডমানৰ কাৰণে ভাজি পেলাই ইয়াতে কচুখিনি দি দিছোঁ। কচুখিনি দিয়াৰ লগতে মিডিয়াম ফ্লেমত ৰাখি অলপ টাইম ভাজি থাকিম। মই এই ৰেচিপিটোত কচুখিনিত পানী নিদিয়াকৈয়ে বনাম। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে অকণমান গৰম পানী দিব পাৰে। আৰু যদি আপোনালোকে পানী দিয়ে, ভালদৰে ভাজি হোৱাৰ পাছতহে পানীখিনি দিব। এনেদৰে অকণমান লৰাই থকাৰ পাছতে মই ঢাকন মাৰি দিম। 3 মিনিটৰ কাৰণে ৰাখি পেলাই আকৌ ঢাকন আঁতৰাই আকৌ ভালদৰে লৰাই দিছোঁ। আকৌ মই ইয়াত কলাখাৰ এড কৰিছোঁ। এই কলাখাৰ ভীমকলৰ গছৰ পৰা তৈয়াৰ কৰা হয়। এই বটলৰ মুখনিখনেৰে মই আধা দিছোঁ। এই কলাখাৰখিনি দিয়াৰ লগতে এই কচুখিনিৰ সোৱাদটোৱে মিঠা হৈ যায়। আপোনালোকে ইয়াত জালুক জলকীয়া যিমান পাৰে নিজৰ মনৰ ইচ্ছামতে দি খাব পাৰে। কচুখিনি লৰাই থকাৰ মাজতে মই ইয়াত জলকীয়াখিনি এড কৰি দিছোঁ। তো এয়া চাওক, আমাৰ কচু সিজি আহিছে। তো এইখিনি সময়তে মই ভাজি থোৱা সৰু মাছ দুটামান আছিলে ইয়াতে দি দিছোঁ। আৰু আপোনালোকে যদি ইচ্ছা কৰে মিছা মাছ নাইবা শুকান মাছ দিও খাব পাৰে, আৰু তেতিয়া সোৱাদটো আৰু ধুনীয়া হয়। মাছকেইটা দিয়াৰ পাছতে মই অলপ ভালদৰে লৰাই দিম আৰু লৰাই দিয়াৰ পাছতে অলপ টাইম আকৌ সিজাই ল'ম। আৰু গেছটো মই ল' ফ্লেমতে থৈ দিছোঁ। এনেদৰে কম জুইতে সিজাই থাকিব আৰু লৰাই থাকিব। হেল্ল' এভৰিৱান, মই যিকোনো কচুৱে খাই বহুত ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে কচু খাই ভাল পায় কমেণ্ট কৰিব দেই। আৰু আপোনালোকে এনেধৰণে খাই পাইছেনে? আৰু যদি খাই পাইছে কমেণ্ট কৰিবচোন কেনেকুৱা লাগে। আৰু যদি খাই পোৱা নাই, মই বনোৱা ধৰণে বনাই চাব, এবাৰ খাই চাব। কলাখাৰখিনি দিয়াৰ লগতে পানী অকণমান ওলাই যায় আৰু সেই পানীখিনি শুকাই দিবলৈ দিছোঁ মই। আৰু শুকাই যোৱাৰ পাছতে আমাৰ কচু ৰেডি হৈ যাব। তাৰপিছত মই আকৌ ঢাকন মাৰি দিলোঁ। তো এয়া চাওক, এয়া আমাৰ কচু ৰেডি হৈ গৈছে। মই অকণমান লৰাই দিছোঁ। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। ফাইনেলি আমাৰ কচুৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এয়া চাওক, গৰমে গৰমে মই ওলাই দিছোঁ। এনেকৈ গৰমে গৰমে পৰিৱেশন কৰিবচোন গৰম ভাতৰ লগত, বিৰাটেই ধুনীয়া লাগে। এনেকৈ বনালে অকণমানো নখজুৱায়। হেল্ল' এভৰিৱান, ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন কমেণ্ট কৰি। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। অন্য এটা ভিডিঅ'ত লগ পাম সকলোকে। তো আজিলৈ বাই বাই। তো তেতিয়ালৈ সকলো ভালে থাকক, কুশলে থাকক।